হেল্ল' জেছ দাড়ি কিয় কলটো কাটি দিলা হা তুমি জানা মোৰ কিমান ভয় লাগিছিল কি কৰিম মই পাগল হৈ গৈছিলোঁ তোমাৰ পৰা দূৰত যোৱা কথা শুনিলে মই পাগল হৈ যাওঁ এনেকৈ কোনোবা কাটি দিয়ে নেকি হা প্ৰব্লেমৰ সমাধান উলিয়াব লাগে কি সমাধান উলিয়াম তুমিতো কৈ দিছা ঘৰৰ মানুহৰ লগত থাকিবা একো উপায় নাপালে আৰু সঁচাকৈ যদি একো উপায় নাপাওঁ কি কৰিম মই কোৱা কি কৰিম মোৰ মাথা শেষ মই ভাবিয়ে নাপাইছোঁ কি কৰিম জানো তুমি একো কৰিব নোৱাৰি আছা থাকা তুমি সকলোৰে লগত ভালটো মই তোমাকে পাইছোঁ সঁচা মনৰে এতিয়া এনেকুৱা এটা প্ৰব্লেমত কেনেকৈ এৰি দিম বিকজ মই তোমাক বহুত ভাল পাওঁ আৰু সঁচা মনৰে চ' মই নোৱাৰিম এতিয়া কি কৰিম আমি পলাই যাবা দেই আৰু বেলেগ উপায় নাই আমাৰ লগত যাম প্লিজ বুজা নাই এইটো কৰিলে তোমাৰ মা তোমাৰ ঘৰৰ সকলোৱে দুখ পাব লগতে আমাৰো ৰবাচোন কোনোবা আছিল নেকি মোৰ ৰুমত হেল্ল' জেছ কোৱা কোন আছিল ৰুমত মা কি এতিয়া কি হ'ব মায়েতো এতিয়া খং কৰিছে তোমাক বহুত আৰে শুনা গুড নিউজ কি গুড নিউজ কোৱা না সোনকালে মা আমাৰ সকলো কথা শুনিলে মোক মাৰ ৰুমত মাতি নি কি ক'লে জানা ইমান ডাঙৰ কথা আৰু ইমান ভাবিছে আমাৰ কথা তোমালোক দুয়োৱে সেইবোৰ কৈছে শেষত কি ক'লে জানা আমাৰ ঘৰৰ পৰা তোমালোকৰ ঘৰত যাব নেক্সট উইক কি সঁচাই তুমি সঁচাই কৈছানে মোৰ জান য়েছ জান সপোন সপোন যেন লাগি আছে মোৰ সপোনত নহয় দিঠকত হ'ব গৈছে এইবোৰ আমাৰ ভাল পোৱা ছাকচেছ হ'ব গৈছে জান মই বহুত 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 সুখী আজি লাভ ইউ জান লাভ ইউ ছ' মাছ লাভ ইউ টু জান অ'কে বাই বাই পিছত কল কৰি আছোঁ ৰিয়াক কওঁ সকলো কথা বাই শিকিছোৱা